Hi guys, আমাৰ আজি চাওক কি লৈ আনিলে আজি 1 তাৰিখ নতুন বছৰৰ আমাৰ আজি এইটো খাম আৰু চাওক গাইস যোৱাকালি নাখালো আৰু আমি কেইদিন মানত কুকুৰু কিনে মেটু যোৱাকালি নাখালো যোৱাকালি 31st মঙ্গলবাৰ আছিল তো আমি একো নাখালো সেইদিনাখন নিৰামিষ হয় আমাৰ সেইকাৰণে আজি 1 তাৰিখ তো আজি বুধবাৰ সেইকাৰণে আমাৰ আজি এয়া লৈ আনিলে গাইস হা এতিয়া বনিব আৰু কেনেকেনো বনাম মই আপোনালোকক ভিডিঅ'টো দেখুৱাই থাকিম আপোনালোকে চাই যাব গাইস ওকে বাই কি কৰি আছ এইয়া হেৰি কি বুলি কয় আজি যে হাঁহ আনিলা তো এয়া পিয়াজ কুটি ললো আৰু এয়া অমিতা এটাৰ এফাল কুটিলো আৰু আলু দুটা কাটি ললো কেঁচা জলকীয়া দুটামান লৈছো আকৌ এয়া আদা ৰচুন আৰু এয়া লং ইলাইচি এণ্ড জিৰা এইখিনি ৰেডি কৰি ললো তাৰপিছত এতিয়া অলপমান মিক্সাৰত দিম খুন্দি ল'ম তাৰপিছত আৰু পিয়াজ অকণমান ভাজিম কেনেকৈ বনাওঁ মই দেখাই থাকিম আপোনালোকে চাই থাকিব গাইজ মানুহজনে এয়া বাচি আছে হাঁহটোক ঘৰতে আমাৰ কাটে দোকানত কাটি নানে খালি মাৰি আনিছে দোকানত বাট ঘৰতেও চাফা কৰে ঘৰতে নিজে আনি কাটি খুৱাই ভাল জানেনে আমাৰ হাঁহটো এতিয়া এয়া চাওক আমাৰ মানে বাহিৰত জুই জ্বলোৱা চিষ্টেম নাই যে সেইকাৰণে গেছতে জ্বলাইছে এনেদৰে গেছতে পুৰিছে মানে এইয়া চাওক এইয়া আকৌ এতিয়া কাটিব আৰু অকণমান পুৰি ল'লে সেনেদৰে আমাৰ মাংসখিনি কাটি হৈ গ'ল এতিয়া মছলা ৰেডি কৰি ল'লোঁ আদা নহৰু গোটা মছলা এইবোৰ মই মিক্সাৰত মাৰি ল'লোঁ পিঁয়াজো অকণমান দিছিলোঁ আৰু ইফালে গুড়া মছলাখিনি ল'লোঁ মিট মছলা চিকেন মছলা এণ্ড গৰম মছলা জিৰা ৰেড চিলি সেইবোৰ আৰু পিঁয়াজ ইফালে আলু ইফালে অমিতা তেজপাত লৈছোঁ আৰু লং লৈছোঁ দুটা এনেদৰে এতিয়া মই এতিয়া বনাম আৰু এতিয়া কেৰাহী পাতি দিলোঁ তেজপাত দিলোঁ আৰু লং দি দিলোঁ আৰু এতিয়া পিঁয়াজ কাটি লোৱা পিঁয়াজ মিক্সাৰত হেৰি গুড়া কৰি দিছিলোঁ পিঁয়াজ এতিয়া বেছি দিয়া নাই পিঁয়াজ ভাজোঁতে মছলাখিনি মিক্সাৰত দিওঁতে অকণমান পিঁয়াজ দিলোঁ তাতো এতিয়া আৰু ভাজি আছোঁ অকণমান মানে বেছি দিয়া নাই এতিয়া অকণমান ৰং চোৱা হোৱাকৈ ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম অকণমান পিঁয়াজখিনি এনেদৰে চাই থাকক এতিয়া মোৰ ভিডিঅ' শেষলৈ এতিয়া পিচি লোৱা মছলাখিনি দি দিলোঁ আদা নহৰু আৰু পিঁয়াজ গোটা মছলা জিৰা এইবোৰ পিচি লোৱাখিনি এতিয়া দি দিলোঁ এতিয়া অকণমান ভাজি আছোঁ এনেদৰে এতিয়া ভাজি অকণমান টাইম তাৰপিছত মাংসখিনি দি দিম ইফালে আলু আৰু অমিতাখিনিও অলপ হাফ ফ্ৰাই কৰি লৈছোঁ অকণমান আলুখিনি ফ্ৰাই কৰি লৈছোঁ যেনেদৰে অকণমান ৰং চোৱাকৈ ফ্ৰাই কৰি ল'ম তেতিয়া অলপ বেছিকৈ ভাল লাগে সেইটো উল্টাই ইফালে পিঁয়াজখিনি ভাজা হৈ গৈছে অলমষ্ট হৈছেই আৰু এতিয়া ভাজি অকণমান ৰংচোৱা হৈ গ'ল ব্ৰাউন কালাৰ এতিয়া আৰু মাংসখিনি দিব পৰা হৈছে এনেদৰে ভাজি লোৱাৰ পিছত এতিয়া মই মাংসখিনি দি দিম এই এনেদৰে অকণমান এয়া মাংসখিনি দিলোঁ এতিয়া অকণমান ভাজি তাৰপিছত হাফ ফ্ৰাই কৰি লোৱা আলু আৰু অমিতাখিনি এতিয়া মই দি দিম মাংসখিনি এয়া চাওক কিমান দেৰি অ ভাই অলপ টাইম লাগিব সোনকালেনো ক'ত হ'ব এতিয়া আকৌ অকণমান ভাজি ল'লোঁ ন এইখিনি তাৰপিছত আকৌ অলপমান
গুড়ি কৰি লোৱা মছলাখিনি আৰু অলপমান আছিল, এইখিনি এতিয়া আধা ভাজা হোৱাৰ পিছত মই এনেদৰে দি দিওঁ মানে ভাজোতে অকণমান দিলোঁ, তাৰপিছত এতিয়া মানে মাংসখিনি ভাজাৰ পিছত অকণমান হাফ হেৰি হৈ যোৱাৰ পিছত এতিয়া আৰু অকণমান মছলা পিচি লোৱাখিনিও দি দিলোঁ, এতিয়া হৈ গ'ল। এতিয়া এনেদৰে লৰাই দি থাকোঁ। হাঁহটোৰ কিন্তু তেল আছে দেই, পুৰা তেল ওলাইছে ন, খাবলৈ বহুত ভালকে। আৰু যোনে যোনে খাই আহি যাব, কমেণ্ট কৰি জনাওক মোৰ ভিডিঅ'বোৰ কেনেকৈ লাগে চাই আপোনালোকৰ। এতিয়া অলপমান ভাজা অলপ টাইম হৈ গ'লতো, এতিয়া মই গুড়া মছলাখিনি দি দিম। এতিয়া অকণমান গৰম মছলা, মিট মছলা, চিকেন কাৰী, অকণমান ৰেড চিলি, অকণমান জিৰা পাউডাৰ, অকণমান ধনিয়া পাউডাৰ সেনেদৰে দি দিছোঁ। আৰু এনেদৰে কেনেকুৱা হৈছে অলপ জনাব। এতিয়া মই অকণমান পানী দি দিলোঁ। পানী দিয়াৰ পিছত অকণমান উতলিব দিম এতিয়া, তাৰপিছত আৰু লাহে লাহে হৈ যাব আৰু মাংস ৰেডি হৈ যাব আৰু হৈ গ'ল আৰু গাইছ। এতিয়া লাষ্ট ধনিয়া পাতটো দি দিওঁ অকণমান। ধনিয়া পাতৰে চিজন এতিয়া, অকণমান নিদিলেনো কেনেকুৱা লাগিব, তো অকণমানকৈ দি দিছোঁ এনেদৰে ধনিয়া পাত। এতিয়া ধনিয়া পাত দি দিলোঁ, এতিয়া মোৰ মাংস ৰেডি আৰু এতিয়া খোৱাহে কথা আৰু। এতিয়া খাই জনাব মানুহজনে কেনেকুৱানো হৈছে। আপোনালোকেও এনেদৰে বনাই খাই চাব গাইছ, খুবেই সোৱাদ হয়, বহুত ভাল লাগে। চবৰো বনোৱা ষ্টাইলবিলাক বেলেগ বেলেগ হয়, তো মইনো কেনেকৈ বনাইছোঁ তাকেহে দেখুৱালোঁ আপোনালোকক গাইছ। আপোনালোকেও মোৰ দৰে বনাই খাই চাব। অ'কে বাই গাইছ, আজি আমাৰ ৰাতিৰ খানা হাঁহৰ মাংস আৰু মাটি দালি আছে, হাঁহৰ মাংস আছে আৰু বেঙেনা ফ্ৰাই, বেচন দি বেঙেনা ফ্ৰাই কৰিলোঁ। এয়া আমাৰ ৰাতিৰ ডিনাৰ। মাংসৰে খাই আছোঁ এতিয়া ইয়াহান্তন দি খুৱাব লাগে, তাক নিজে গাইছ আমি খাইছোঁ আৰু ভাল হৈছে। There is no redemption for what he has done. Andare, आप क्या बोल रहे हो? I declare it today. He is a destructive force. আপোনালোকেও খাই যদি আহি যাব গাইছ। Open. I'm not going to let you smoke it. Do not crush my. জ্বলা অলপ বেছি হৈছে, জ্বলা কৈ আছে মজা। Don't ever খাই যদি আহি যাব আমাৰ ঘৰলৈ, দি দিব।